হেল্ল' ফ্ৰেণ্ড, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। কথাটো হ'ল এনেকুৱা যে আমাৰ এছাম মানুহে ভাবে মানে ইউটিউবত ভিডিঅ' এটা দিলে আৰু একদম পূৰা ইউটিউবৰ পৰা পইচা পাই গ'ল। আৰু যদি কিবা কাৰণত যদি সেই মানুহজনে লোন বা কিবা লৈ কিনে যদি মানে ঘৰ চৰ বনাব আৰম্ভ কৰিছে, তেনেহ'লেতো আপোনাৰ হৈ গ'ল আৰু বোলে ইউটিউবৰ পইচাৰে ঘৰো বনাইছে মানুহজনে। একচুৱেলি এনেকুৱা নহয়। ইউটিউব হ'ল এটা ভিডিঅ' প্লেটফৰ্ম, য'ত আপুনি এটা ভিডিঅ' দি পূৰা পপুলাৰ হ'বও পাৰে বা পপুলাৰ হৈ আপুনি পইচা কমাবও পাৰে। আৰু এনেকুৱাও হ'ব পাৰে যে আপুনি কিবা এটা ভিডিঅ' দিলে, তাত ভুলকৈ কিবা এটা কৈ দিলে আৰু কোৱাৰ লগে লগে আপোনাৰ সেই কথাটো ট্ৰল হ'ল আৰু ট্ৰলৰ কাৰণে আপুনি মানসিক যন্ত্ৰণাটো ভুগিব পাৰে। এতিয়া শুনক, আজিকালি আমাৰ চব মানুহে ইউটিউব ব্যৱহাৰ কৰে। কিছুমানে ইউটিউব চাবৰ কাৰণে ব্যৱহাৰ কৰে, কিছুমানে ভিডিঅ' দি ভাল পায় বা ভিডিঅ' দি কিনে এটা চেনেল নাম পাইছে। চবৰে ইউটিউব আছে। তো ইউটিউবত আপোনালোকে যেতিয়া এটা ভিডিঅ' দিব, হয়তো কোনোবাই চাবও পাৰে, কোনোবাই নাচাবও পাৰে। কিন্তু মই যেতিয়া ভিডিঅ' দিছিলোঁ, মই সেইটো 2015, 13, 14, 15 এনেকুৱাতে হ'ব। মোক মামাই কৈছিল যে যদি তোৰ কিবা ভাল ভিডিঅ' আছে যা মেমৰি চেমৰি হেৰাই যাব পাৰে, তেনেহ'লে তই ইউটিউবত দি থৈ দিবি। সেই ভিডিঅ'টো তই মানে কোনোদিন আৰু মানে বেলেগকৈ থ'ব নালাগে। তই যেতিয়াই দৰকাৰ পৰিব তই ইউটিউবৰ পৰা চাব পাৰিবি। ইউটিউবৰ বিষয়ে মই ইমান এটা জনা নাছিলোঁ। ইউটিউব চাইছিলোঁ, কিন্তু যে ইউটিউবত যে মই ভিডিঅ' দুটামান আপলোড দিয়াৰ কাৰণে যে মোৰ মানে এটা দুটা ছাবস্ক্ৰাইবাৰ হ'ব, মই সেইবিলাক ভবা নাছিলোঁ। জাষ্ট মোৰ ভাল লগা ভিডিঅ' কিছুমান মই দি দিছিলোঁ তাত, আৰু সেইটো এটা চেনেল হৈ গ'ল। বা মোৰ ইমেইল আইডিটো যি নাম আছিলে, সেই ইমেইল আইডিটোতে মোৰ মানে চেনেলটো খোলাৰ নিচিনা হ'ল। ভাবে যে ভিডিঅ' দিলেই পইচা পায়। ভিডিঅ' দিলে একচুৱেলি পইচা নাপায়। আপোনাৰ চেনেলটোত মানে 365 দিনৰ ভিতৰত, মানে এবছৰৰ ভিতৰত আপোনাৰ 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা মানে আপোনাৰ সেই ভিউৱাৰ হ'ব লাগিব। মানে আপুনি যিখিনি বস্তু আপলোড দিছে, সেই বস্তুখিনি মানুহে 4000 ঘণ্টা চাব লাগিব। সেই চোৱাৰ পিছতহে আপোনাৰ চেনেলটো মনিটাইজ হ'ব। 4000 ঘণ্টা মানে আপুনি কিমান জানেনে? 166 দিনত যিমান ঘণ্টা থাকে সিমান ঘণ্টা। মানে অৰ্থাৎ আপুনি 4000 ঘণ্টা যদি আপুনি কমপ্লিট কৰিব লাগে, তেনেহ'লে এজন মানুহে 166 দিন মানে পূৰা কমপ্লিট কৰি চাব লাগিব আপোনাৰ ভিডিঅ'টো। আৰু এজন মানুহে চালে নহ'ব, প্ৰত্যেকজন ভিউজ বেলেগ বেলেগ হ'ব লাগিব, ভিউৱাৰ বেলেগ বেলেগ হ'ব লাগিব। ধৰক এতিয়া আপুনি এটা ভিডিঅ' দিলে 5 মিনিটৰ, মানুহে সেইটো স্কিপ কৰি কৰি মানে 1 মিনিটহে চাব। হয়তো অলপমান চালে, আকৌ স্কিপ কৰি কিনে অলপমান চালে, মানে কাটি কাটি 1 মিনিটমানহে চায়। ধৰক 100জনে আপোনাৰ ভিডিঅ'টো 1 মিনিটকৈ চালে, তেনেহ'লে কিমান মিনিট হ'ল? 100 মিনিট হ'ল। 100জনে যদি চালে তো 1 ঘণ্টা 40 মিনিট। মানে আপোনাৰ ভিডিঅ'টো 100জনে চালে 1 মিনিটকৈ, মাত্ৰ কিমান হ'ল? 1 ঘণ্টা 40 মিনিট। তেনেহ'লে 4000 ঘণ্টা ক'ত আৰু আপোনাৰ 1 ঘণ্টা 40 মিনিট ক'ত? আৰু এই যে ভিউজ সময়খিনি দিছে যে আপোনাক, এই 365 দিন মানে তাৰ ভিতৰত হ'ব লাগিব। ধৰক আজিৰ পৰা আপুনি বস্তু এটা আৰম্ভ কৰিছে, আজিৰ পৰা 365 দিনৰ পাৰ হোৱাৰ পিছত আজিৰ দিনটো মাইনাছ হৈ যাব, কালিৰ পৰা তেতিয়া আকৌ হিচাপ ধৰা হ'ব। মানে এনেকুৱা নহয় যে আপুনি 1 তাৰিখৰ পৰা আৰম্ভ কৰিছে, এইটো বছৰৰ 1 তাৰিখেই আপোনাৰ 365 দিনলৈকে থাকিব, সেনেকুৱা নহয়। আপোনাৰ 1 তাৰিখৰ পৰা আৰম্ভ কৰিছে, 1 তাৰিখটো পাৰ হৈ গ'ল, 2 তাৰিখ আৰম্ভ হ'ল, সেই আজিৰ দিনটোত যিমান ছাবস্ক্ৰাইবাৰ আছিলে, যিমান ভিউজ আছিলে, সেইটো মাইনাছ হৈ যাব। তেতিয়া 2 তাৰিখৰ পৰা আকৌ আৰম্ভ হ'ব। মানে এদিন এদিন এইপিনে আগবাঢ়ি গৈ থাকিব আৰু এদিন এদিন এইপিনৰ পৰা মাইনাছ গৈ থাকে। গম পালে যে ইউটিউবৰ পৰা পইচা ঘটা ইমান সহজ কথা নহয়। আমি ভিডিঅ' যে বনাওঁ, আমাৰ ভিডিঅ'বোৰ খুব বেছি 100টা বা চাব বা 200টাই চাব। 200টাই চোৱাৰ পিছত আৰু সেইটো ষ্টপ হৈ যাব, সেইটো আৰু মানুহে নাচায়। তো নোচোৱাৰ ফলত আমি জানো যে এইটো ইমানকৈ নাচায় বুলি, তথাপিতো ভাল লাগে কাৰণেহে বনাওঁ। যেতিয়া আপোনাৰ চেনেলটোত 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা ভিউজ হ'ব, তেতিয়া আপোনাৰ চেনেলটো মনিটাইজ হ'ব। মনিটাইজ মানে আপোনাৰ চেনেলটো মানে সিহঁতে ভেৰিফাই কৰিব যে এতিয়াৰ পৰা আৰু এই মানুহজন মানে তেখেতৰ ভিডিঅ'বিলাকৰ ভিতৰত আমি এড চলাব পাৰিম। তো এড চলোৱাৰ ফলত কি হ'ব, আপোনাৰ যদি ভিডিঅ'টোৰ মাজত যদি এটা এড চলে, তো এড চলাৰ বিনিময়ত যদি 100 টকা এটা সেই কোম্পানীটোৱে দিয়ে, যোনে এডভাৰটাইজ কোম্পানীটোৱে যদি দিয়ে, তেনেহ'লে তাৰে ভিতৰত 55 টকা আপোনাক দিব, 45 টকা ইউটিউবে নিজে ল'ব। আৰু সেই 55 টকাটো যে আপোনাক দিব, সেই ডেইলি নিদিয়ে যে আপুনি আজি ইমান হেৰি কৰিলে, কি কয় 55 টকা পালে, আজিৰ পইচাটো আজি ভৰাই দিওঁ, সেনেকুৱা নহয়। তাতে কি কৰে, $100 হোৱাৰ পিছত দিয়ে। $100 মানে কিমান? ডেইলি পইচা ডেইলি আপোনাক দি নাথাকে। সিহঁতে যেতিয়া $100 আপুনি পূৰা কৰিব, যে আপোনাৰ $100 পূৰা হৈ গ'ল, তো
তেতিয়াহে আপোনাক সেই পইচাটো আপোনাৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰিব। বহুতে নজনা কথাটোহে ক'লোঁ, হয়তো ময়ো বহুত কথা জানিবলৈ আছে এতিয়াও। তথাপিও যদি কিবা ভুলকৈ কৈ পালোঁ তাৰ বাবে মাফ কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।